2012 চনত আকৌ ঘূৰি আহিছিল অসমত অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত। সংগীতৰ যাত্ৰা কামৰূপীয়া গোৱালপৰীয়া লোকগীতৰে আৰম্ভ কৰিছিল। এতিয়া তেওঁ বলিউডৰ প্ৰতিষ্ঠাপিত কণ্ঠশিল্পী। ठंडियां है भर ली बहुत अच्छी बातें कर ली बहुत अब करूंगी तेरे साथ गंदी बात। অসমৰ জীয়ৰী আজি ভোজপুৰী সংগীতৰ ৰাণী। নাম কল্পনা পাটোৱাৰী, ঘৰ বৰপেটা সৰ্ব। কল্পনা পাটোৱাৰী বাইদেৱে সৰুৰে পৰা গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈছিল আৰু সৰুৰে পৰা সংগীতৰ লগত জড়িত আছিল। যিহেতু দেউতাক এজন শিল্পী আছিলে, দেউতাকৰ নাম আছিল বিপিন নাথ পাটোৱাৰী। গতিকে সৰুৰে পৰা গানৰ পৰিৱেশত ডাঙৰ দীঘল হৈছিল কল্পনা বাইদেৱে। বহুত কম বয়সৰ পৰা কল্পনা বাইদেৱে দেউতাকৰ লগত সহশিল্পী হিচাপে প্ৰগ্ৰাম কৰিবলৈ গৈছিল আৰু তেতিয়াৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল কল্পনা বাইদেউৰ বাবে। আৰু এনেকৈ বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰোঁতে কৰোঁতে মনত এটা ভাৱ হ'ল যে ময়ো এদিন ডাঙৰ গায়ক হ'ম আৰু সেই সপোন আজি বাস্তৱত। আৰু মনত অদম্য শক্তি, সাহস আৰু ইচ্ছা শক্তিৰ ফলত আজি প্ৰতিষ্ঠাপিত শিল্পী অসমতে হওক, লাগিলে বলিউডতে হওক, লাগিলে ভোজপুৰী বিহাৰতে হওক, অসমৰ এতিয়া নাম থকা এগৰাকী কণ্ঠশিল্পী হৈছে কল্পনা পাটোৱাৰী। কটন ইউনিভাৰ্চিটিৰ পৰা আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিল আৰু লক্ষ্ণৌ ভাটখাণ্ডেৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল কল্পনা বাইদেৱে। আৰু তাৰ পিছত শিক্ষা সামৰি মুম্বাইলৈ সপোনৰ নগৰী মুম্বাইলৈ গৈছিলে। তাত বহুত ষ্ট্ৰাগল কৰাৰ ফলত বহুত ষ্ট্ৰাগল কৰিলে, যাৰ ফলত আজি প্ৰতিষ্ঠাপিত কণ্ঠশিল্পী হৈ আছে। আৰু বহুত ষ্ট্ৰাগল কষ্টৰ ফলত বলিউডতে হওক এটাৰ পিছত এটা হিট গান আমাক উপহাৰ দিছে। এতিয়ালৈ কল্পনা বাইদেৱে বহুকেইটা ভাষাত গান গাইছে, মাৰাঠী, তেলেগু, বাংলা, ভোজপুৰী, ইংলিছ, অসমীয়া আদি বহুতো ধৰণৰ ভাৰতৰ বিভিন্ন ধৰণৰ ভাষাত গীত গাইছে। আৰু মুম্বাইত কাম কৰি থাকোঁতে লাহে লাহে মন মেলিলে ভোজপুৰী সংগীতৰ ফালে। গতিকে ভোজপুৰী সংগীত গাই থাকোঁতে আজি এটা নিৰ্দিষ্ট স্থান দখল কৰিবলৈ সক্ষম হৈছে কল্পনা বাইদেৱে ভোজপুৰী সংগীতৰ ক্ষেত্ৰত। এতিয়া সকলোৱে জানে ভোজপুৰী সংগীতৰ কুইন হৈছে কল্পনা পাটোৱাৰী। আৰু কল্পনা পাটোৱাৰী বাইদেউৰ মিউজিক বক্স কল্পনা পাটোৱাৰী নামেৰে এটা ইউটিউব চেনেল আছে, য'ত 5.8 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু গানবোৰ ইয়াতে আপলোড কৰে। আৰু কল্পনা পাটোৱাৰী বাইদেউৰ গিৰিয়েকৰ নাম পাৰভেজ খান আৰু 2টা সন্তান আছে। গতিকে এনেকুৱা শিল্পী আমাক খুব প্ৰয়োজন, যিয়ে অসমৰ নাম উজ্বলাইছে। গতিকে এইসকল শিল্পীক সন্মান কৰিব লাগে আমিও। গতিকে সুস্থ শৰীৰ কামনা কৰিছোঁ পাপু A to Z তৰফৰ পৰা। আৰু এনেকুৱা ধৰণৰ কেছ ষ্টাডিৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ আপোনালোকে এই পেজটো ফ'ল' কৰি লওক। আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় অসম।